ভোটাৰ আইডি কাৰ্ডৰ লগত আধাৰ কাৰ্ডৰ লিংক কেনেদৰে কৰিব মাত্ৰ 5 মিনিটত আপুনি ঘৰত বহি মোবাইলৰ পৰা কৰক এতিয়া প্ৰশ্ন হ'ল এই কামটোনো আমি কিয় কৰিম চাওক এইটো ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা অভিযান এই অভিযানৰ দ্বাৰা ভোটাৰ তালিকাৰ নকল আৰু নিৰ্বাচনত ৰেগিং প্ৰতিৰোধ কৰাৰ এটা প্ৰচেষ্টা কৰা হৈছে সেই মৰ্মে কেন্দ্ৰীয় চৰকাৰে শেহতীয়া এখন বিধেয়ক আনিছিল আৰু উক্ত বিধেয়কখন সংসদত গৃহীত হৈছিল আৰু আইনত পৰিণত হৈছিল সেই হিচাপে এই কামটো এতিয়া কৰাটো প্ৰায় বাধ্যতামূলক এই কামটো আপুনি ঘৰত বহি নিজৰ মোবাইলৰ দ্বাৰা কৰিব পাৰিব সেই হিচাপে আপুনি প্লে ষ্টৰত যাব গৈ ভোটাৰ হেল্পলাইন বুলি সাৰ্চ কৰিব কৰিলে এটা এপ্লিকেশ্যন ওলাই আহিব এই এপ্লিকেশ্যনটো আপুনি ইনষ্টল কৰিব লাগিব ইনষ্টল হোৱাৰ পিছত এপ্লিকেশ্যনটো ওপেন কৰিব ওপেন কৰিলে এনেদৰে এটা ইণ্টাৰফেচ ওলাই আহিব ইণ্টাৰফেচৰ তলত স্ক্ৰল কৰিলে ইয়াত এগ্ৰি বুলি ক্লিক কৰিব পিছত নেক্সট মাৰি দিব আৰু ইয়াৰ পিছত আপুনি ইয়াৰ পৰা নিজৰ ভাষাটো চুজ কৰিব ইয়াৰ পিছত গেট ষ্টাৰ্টেড বুলি ক্লিক কৰিব কৰিলে নতুন এটা ইণ্টাৰফেচ ওলাই আহিব আৰু একেবাৰে বাওঁফালে এক্সপ্ল'ৰত আপুনি ক্লিক কৰিব কৰিলে নতুন ইণ্টাৰফেচত ইলেক্ট্ৰল অথেণ্টিকেশ্যন ফৰ্ম 6B ইয়াত প্ৰেছ কৰি দিব কৰিলে নতুন এটা ইণ্টাৰফেচ ওলাই আহিব যিটোত লগ ইন কৰিবলৈ এটা মোবাইল নম্বৰ আপুনি দিব লাগিব আৰু সেই মোবাইল নম্বৰটোত এটা OTP যাব আৰু এই OTPটো ইয়াত পুট কৰাৰ পিছত অটোমেটিক্যালি এপ্লিকেশ্যনটোত লগ ইন হৈ যাব মই ইতিমধ্যে মোৰ মোবাইল নম্বৰটো ইয়াত প্ৰেছ কৰিছোঁ কৰাৰ লগে লগে মোৰ OTPটো আহি গ'ল OTP ইয়াত মই টাইপিং কৰিছোঁ কৰি ভেৰিফাই মৰাৰ লগে লগে নতুন এটা ইণ্টাৰফেচ ওলাই আহিছে য'ত লিখা আছে য়েছ আই হেভ ভোটাৰ আইডি নাম্বাৰ ক্লিক কৰি দিছোঁ ইয়াৰ পিছত নতুন ইণ্টাৰফেচত আহিছে প্লিজ এণ্টাৰ ইয়ৰ ভোটাৰ আইডি নাম্বাৰ অৰ্থাৎ ভোটাৰ কাৰ্ডৰ যিটো ডিচিএছ নাম্বাৰ ইয়াত টাইপিং কৰি ল'ব লাগিব মই মোৰটো ইয়াত টাইপ কৰি দিছোঁ আপুনি নিজৰটো টাইপ কৰিব ইয়াৰ পিছত নিজৰ ষ্টেট যিটো সেইটো মই আসাম বুলি সিলেক্ট কৰিছোঁ ইয়াৰ পিছত ফেচ ডিটেইলছ বুলি মই প্ৰেছ কৰি দিছোঁ কৰাৰ লগে লগে নতুন এটা ইণ্টাৰফেচ ওলাই পৰিছে উই হেভ ফাউণ্ড ইয়ৰ ডিটেইলছ বুলি আহিছে ইয়াৰ পিছত মই প্ৰচিড কৰি দিছোঁ কৰাৰ লগে লগে মোৰ যিখিনি ভোটাৰ আইডি ডিটেইলছ ইয়াত আহি পৰিছে এইখিনি লাহেকৈ স্ক্ৰল কৰি দিলে তলত আহিব আধাৰ নাম্বাৰ আধাৰ ডিটেইলছৰ বাবে ইয়াত আধাৰ নাম্বাৰটো টাইপিং কৰি ল'ব লাগিব লগতে দিব লাগিব এটা মোবাইল নম্বৰ যিটো আছে মেণ্ডেটৰী ইয়াৰ পিছত এটা ইমেইল আইডি দিব দিয়াৰ পিছত প্লেচ অফ এপ্লিকেশ্যন অৰ্থাৎ নিজৰ গাঁৱৰ নাম ইয়াত টাইপিং কৰি ডান প্ৰেছ কৰি দিব ইয়াৰ পিছত কনফাৰ্মত ক্লিক কৰি এপ্লিকেশ্যনটো কনফাৰ্ম কৰি ল'ব লগে লগেই এটা হৈ যাব তেতিয়া থেংক ইউ বুলি এটা মেছেজ আহিব ইয়াৰ এপ্লিকেশ্যন হেজ বিন ছাবমিটেড ছাকচেছফুলি ইয়াৰ ৰেফাৰেঞ্চ আইডি ইজ এইটো আপুনি কপি কৰি ল'ব কপি কৰি ইয়াৰ পিছত আকৌ এক্সপ্ল'ৰত গৈ ষ্টেটাছ অফ এপ্লিকেশ্যন এণ্টাৰ ইয়ৰ ৰেফাৰেঞ্চ আইডি ইয়াত মাৰি আপুনি ট্ৰেক ষ্টেটাছ কৰিব পাৰিব অৱশ্যে এইটো একেবাৰে নগদ কৰিলে নহয় অলপ পিছত কৰিলে আপুনি আপোনাৰ এপ্লিকেশ্যন ষ্টেটাছটো চাব পাৰিব বন্ধুসকল যদি ভিডিঅ'টোৰ দ্বাৰা কিবা উপকৃত হৈছে তেন্তে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ নেক্সট আৰু এটা ভিডিঅ'ৰ সৈতে দেখা হ'ব নমস্কাৰ